Hey everyone, good morning. আজি হৈছে সৰস্বতী পূজা। সৰস্বতী পূজাৰ সকলোকে শুভকামনা যাচিলোঁ। এতিয়া ঘৰৰ ওচৰতে এখন স্কুল আছে, তাতে গৈ পূজা চূজা কৰি আহিলোঁ। এতিয়া আকৌ ভণ্টিৰ স্কুললৈ মাতিছে, ছাৰবিলাকে নিমন্ত্ৰণী জনাইছে। তালৈ যাওঁ, আপোনালোকক দেখাই থাকিম, চাই থাকিব। গ'লো বাইদেউ আৰু মই স্কুলত বুলি। এয়া আহি পাই গ'লো স্কুললৈ। বেছি দূৰ নহয় বাৰু। এতিয়া ইয়াতে সকলোকে ফটো উঠাৰ পৰা লাইন পাতাই দিছে। এইবিলাক হৈছে ছাৰ বাইদেউবিলাক, ৰাস্তাৰ ওচৰতে হয়। এয়া ফটো উঠি আছে সকলোবিলাক ছাৰ বাইদেউ। আৰু এয়া হৈছে মন্দিৰ। বৰষুণৰ বতৰ, সেইকাৰণে ৰুমৰ ভিতৰতেই কৰিছে। ইফালে আহিছে এয়া বাইদেউ, আৰু এয়া হৈছে ইফালে ভিতৰৰ চোতালখন, স্কুলৰ চোতালখন। হে গাইজ, আমি এয়া বহি গ'লো খিচিৰি খাবলৈ। সৰস্বতী পূজাৰ খিচিৰি মেইন যিহেতু। এনে ফিলিংছ সৰস্বতী পূজা বৰষুণৰ বতৰত ভালে লাগিছে আজি। এয়া আমি কিবাকে ঘৰ আহি সোমালোঁ। ভাতকেইটা খাই তাড়াতাড়ি কলা কৰি আহিছিলে, সেইকাৰণে তাড়াতাড়ি ঘৰ আহি সোমালোহি। ঘৰ সোমাইছোঁ আৰু এয়া দিলে শিল বৰষুণ। ইমান ডাঙৰ ডাঙৰ শিল পৰিছে, শিল বৰষুণ দিছে। মানে কি ক'ম, এয়া চাওকচোন, চোতালবিলাক গোটেই বগা হৈ পৰিল। আমাৰ জেঠীমা হৈছে ইফালে গৰু আনিছিলে, গৰু গোহালিতেই থাকি গ'ল, আহিবই নোৱাৰিলে। এতিয়া এয়া থাকিব নোৱাৰি, ঠাণ্ডা লাগিছে হেনো, দৌৰি দৌৰি আহিলে। চাওকচোন এয়া কিমান সব বগা হৈ গৈছে। এইখন আছিলে স্কুলৰ ফিল্ড আৰু মন্দিৰ আছিলে। ইফালে ইয়াৰ পিছফালে আছিলে মন্দিৰটো, যিটো সৰস্বতী মা। গোটেই উলাট পালাট কৰি থৈ গ'ল শিল বৰষুণে। এয়া গোটেই বৰফ জমা লাগিছে এইবোৰত। চাওক, ইমানখিনি জমা হৈ গৈছে, ইমানখিনি জমা লাগি গ'ল। চলিৰ কি ফূৰ্তি। এই দুজন আকৌ মোক ফটো উঠাব দি আছিলে, মই গাদ্দাৰি কৰিলোঁ অকণমান। পুৰা পোষ্ট দি আছে, মই ভিডিঅ' বনাই আছোঁ। কোনো এটা নাই, আমি দুজনীয়ে ভাত চুৰ খাব আহিছোঁ। স্কুলৰ অৱস্থা চাওকচোন। এয়া কোনোৱে ভালদৰে খাব নাপালে বৰষুণত, আনকি আছে। ইফালে ভাজিটো সেইটো আনি আছে কিজানি। এয়া ভাত आलानी दे, इसको ऐसे लेते हैं और खाते हैं, इसको धोना पड़ेगा। আমি সন্ধিয়া সময়ত ভালকৈ ভাত খাব নাপালোঁ যিহেতু দিনত, সেইকাৰণে আমি স্কুলৰ ভিতৰত সোমাই এতিয়া ভাত খাব লৈছোঁ। অকণমান খাই শুই থাকোঁগৈ। স্কুলৰ ভাতখিনিও ৰৈ গ'ল যিহেতু, কোনোৱে ভালদৰে খাব নাপালে। এতিয়া আমি স্কুলতে আহি খাই দিলোঁ। গুড মৰ্ণিং। আজি হৈ গ'ল নেক্সট ডে। যোৱাকালি সৰস্বতী পূজাৰ ইমান দেখাব নোৱাৰিলোঁ বাৰু আপোনালোকক। তথাপিও মানে কি হ'ল, স্কুললৈ গৈছিলোঁ, কিন্তু
বহুত ক'লা কৰি আহিলে বৰষুণ দিবলৈ। তো ভাতকেইটা খাই তাড়াতাড়ি তাৰ পৰা গুচি আহিলোঁ। গুচি আহিয়ে লগালগ ঘৰ সোমাইছোঁ মাত্ৰ আৰু শিল বৰষুণ দি দিলে। তো দেখাটো পাইছে আপোনালোকে কিমান জোৰত দিছে, কেনেকুৱা দিছে, বৰফ হৈ পৰিছে। চ' সেইকাৰণে মই ভিডিঅ'টো কৰি থাকিব নোৱাৰিলোঁ। চ' সেইখিনি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ ফালে তেনেকুৱা শিল বৰষুণ দিছেনে নাই কমেণ্ট কৰি জনাব দেই। মানে এইফালে বহুত দিছিলে। চ' ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ। সেইকাৰণে ৰাতিপুৱা উঠিয়েই মোৰ মনত আহিলে যে মই যোৱাকালি ভিডিঅ'টো এণ্ড কৰা নাছিলোঁ। সেইকাৰণে ৰাতিপুৱাই উঠিয়ে এতিয়াও বিচনাতে আছোঁ মই। তো বিচনাত উঠিয়েই মই ভিডিঅ'টো এতিয়া এণ্ড কৰোঁ। চ' যদি ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' টিল দেন টাটা, বাই বাই, টেক কেয়াৰ।